This is Prakash Najari. So CAB হয় না নহয় বহুত ডাঙাবাজি হৈ আছে অসমত নৰ্থ ইষ্টত নেছো নৰ্থ ইষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন সংগঠনে এগেইনষ্ট কৰিছে সেইটো CAB বিলৰ কাৰণে হয় না নহয় এটা বহুত ডাঙৰ মানুহ মৰি গৈছে অসমত ত্ৰিপুৰাটো হৈছে বহুত ডাঙৰ ডাঙৰ ঘটনা হয় না নহয় এতিয়া ইণ্টাৰনেট য'ত আমাৰ অসমত ছাছপেণ্ড কৰি দিছে 4 ডেজৰ কাৰণে হ'ব চাগে আগত 2 ডেজৰ কাৰণে কৰিছিল আৰু তাৰপিছত 2 দিন এক্সটেণ্ড কৰি দিছে বোলে তাৰপিছত এতিয়া আজি খুলিব চাগে নেটটো সেইটো কম নাজানো কিন্তু সেইটো ত্ৰিপুৰাত হৈছে অসমত হৈছে দিল্লীত হৈছে আমাৰ ইণ্ডিয়াত হৈছে কিন্তু আমাৰ ইণ্ডিয়া হোৱা পিছতো আকৌ USA ইউনাইটেড ষ্টেট অফ আমেৰিকাটো সেইটো মানে ধৰণা হৈছে MIT কেম্ব্ৰিজ বহুত ডাঙৰ ঘটনা হৈ আছে আৰু এতিয়া আমাৰ নৰ্থ ইষ্টৰ মানুহবিলাকে কি কৈছে নৰ্থ ইষ্ট মানে এইটো এটা কাণ্ট্ৰি হ'ব হা ইউনাইটেড ষ্টেট অফ নৰ্থ ইষ্ট বুলি কৈ আছে মানে যিমানখিনি নৰ্থ ইষ্টত আছে সেইবিলাকে ইউনাইটেড USA নিচিনা ইউনাইটেড ষ্টেট অফ আমেৰিকা নিচিনা ইউনাইটেড ষ্টেট অফ নৰ্থ ইষ্ট হ'ব বহুত ডাঙৰ ঘটনা এইটো আৰু আমিও যদি বেলেগ জাগাৰ পৰা লৈ আনিছে হিন্দু যিমানখিনি 6 কমিউনিটিজ আছে সেইটো লৈ আনিছে তেতিয়াহ'লে সেইটো এগেইনষ্টত যায় আৰু তাৰপিছত যদি যোন মানুহে আমাৰ অসমত অলৰেডি আছে সেইবিলাকক মানে থাকিব দিছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল কিন্তু অসমৰো নহয় পুৰা অল ইণ্ডিয়া থাকিব দিয়া সেইটো ভাল কথা অলপ বেছি ইমানো বেয়া নহয় কিন্তু অনলি আসামত যদি ৰিপ্লেচ কৰে অনলি ত্ৰিপুৰা অনলি আসাম বা অনলি অৰুণাচল অনলি নাগালেণ্ড যদি ইয়াতে অনলি ৰিপ্লেচ কৰিব বিচাৰিছে অনলি সিহঁতক ইয়াতে আমাৰ অসমত চিটিজেনশ্বিপ মানে চাৰ্টিফিকেট দিব বিচাৰিছে তেতিয়াহ'লে সেইটো বেয়া কথা হয় না নহয় যদি যিমানখিনি 6 কমিউনিটি যিটো লৈ আনি কিনি পুৰা আমাৰ ইণ্ডিয়া কাউণ্ট্ৰিত যিমানখিনি ষ্টেট আছে সেইবিলাকত যদি সিহঁতক মানে বিভাজন কৰি কিনি থয় তেতিয়াহ'লে একো কথা ক'ব নালাগে ইয়াত ভালে এইটো কিন্তু মোৰ কাৰণে যদি আমাৰ অসম ষ্টেটত যদি লৈ আনিছে আৰু তাৰ জেগাতে মানে লৈ আনি মানে যোনবিলাকে আছে অলৰেডি আৰু সিহঁতেতো ফেমিলি লৈ আনিব না হয় না নহয় যোন মানে অলৰেডি অসমত আছে সেইবিলাকতো ফেমিলি লৈ আনিব বাংলাদেশে হওক আফগানিস্তান হওক পাকিস্তান হয় না নহয় সেইটো কাৰণে কৈছে মানে সেইটো কাৰণে প্ৰটেষ্ট কৰা হৈছে আৰু সেইটো কাৰণে আমি সেইটো বিৰোধী যাব লাগে হয় না নহয় যদি চবৰ জাগাত থাকিব দিছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল সিহঁতে পইচা যদি য'ৰ জাগাত কিনিব পাৰে ইয়াত কিনিব দিয়া সেইটো কথা নহয় কিন্তু অসমতে ডাইৰেক্টলি সিহঁতে চাৰ্টিফাই কৰিব বিচাৰিছে সেইটো বেয়া কথা হয় না অলপ ক্লিপ দেখাব বিচাৰিছে সেইটো USAৰ যিটো গেডাৰিং কৰিছে জাষ্টিছ কৰিছে ধৰ্ণা দিছে সেইটো অলপ ক্লিপ দেখাব খুজিছে আপোনালোকে দেখে A member of the U.S. coalition to free Professor Jian Saibaba. And I'm really encouraged to see folks coming out today to stand against NRC and CAB. I think these are real outrages. These real fascist policies to systematically disenfranchise Muslims. But it's also important to see, as many of you no doubt know, these are continuations of systematic policies of disenfranchisement of the Muslim community in India. According to the World Health Organization, if more than 30% of a population is malnourished, that population is in a state of famine. Well, 40% of Muslims in India are malnourished. The numbers are similar for Adivasis and for Dalits. We know that this Indian government, this Modi government, this Ludi Sarkar is not for the people. We know this and more people are seeing it in India. They're rising up and they're protesting against it. This government has looted so much, continuing the policies of past governments, continuing the policies of the British and expanding on them, that people are rising up and fighting back. And so now they're trying to distract from this. They're trying to distract the people's rage. They're trying to blame Muslims. They're trying to say Muslims are illegals and that the people, the poor Hindus, should hate Muslims and target them instead of focusing on the outrages committed by this fascist Modi government, this BJP and RSS, this neo-colonial state. But I think we need to see through this. We've seen how the economy has been driven into the ground in India. And we've seen how along these same lines, then they whipped up national chauvinism around Kashmir. Then they've gone after Muslims in Assam with this NRC. Now they're building concentration camps to round up Muslims all across the country. And we know what this is about. MS Goldwacher was very clear in his book, We or Our Nationhood Defined, which is still taught to this day in RSS's schools. He was very clear that the RSS wanted to do to Muslims in India what the Nazis did to Jews all over Europe.
And that's what they're trying to carry out now. The BJP is attempting to carry this out, and they're using the old colonial laws, and they're modifying the laws where they don't suit them, and now they're building these concentration camps. So we here in the United States need to stand up and fight back. You know, I'm an American, I've never been to India, hopefully one day I will go, but I feel that I have far more in common with my brothers and sisters in India fighting back against this fascist Modi government than I do with the government of Donald Trump or Barack Obama, who have so openly embraced the BJP and these fascist policies. And I think the oppressed people of the world, we need to stand together. We need to fight back the poor people of the world, because we see these governments whipping up Islamophobia, targeting the poor and oppressed communities, and trying to convince other poor people that it's in their interest to join in pogroms like happened in Gujarat, to join in pogroms like happened in 1984. And they're trying to convince us that it's in our interest to align with these fascists like Modi and Amit Shah. But we know it's not. And we need to show people that it's not. And we need to show people that they can stand up and fight back. And to be frank, I'm learning so much looking at the resistance that's going on all over India. I've been so inspired to see it. And power to the people. Inqilab Zindabad. Thank you, Raj.